Welcome back to my YouTube channel. আৰু আজি এটা অন্য এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজত। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু আগৰ ভিডিঅ'টো যদি চোৱা নাই তো মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম, তাৰপিছত আপোনালোকে চাই ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। তো আজি হৈছে আমাৰ লাষ্ট ক্লাছ কলেজত। তো ভাবিলোঁ কি এটা ব্লগে বনাই দিয়া ভাল। তো মই ভাবিলোঁ কি আজি ব্লগ বনাম, ৰাতিপুৱা উঠিম তো তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তো আজিনো আমি কলেজত কি কৰোঁ বা কি কৰিছিলোঁ আপোনালোকক চব দেখাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। দেন মই এতিয়া মুখ ধোৱাই নাই, মানে দাঁত ব্ৰাছ কৰাই নাই। তো ব্ৰাছ কৰি লওঁ আৰু ভাবিছোঁ কি আজি আমি বগৰী বটি লৈ যাম ঘৰৰ পৰা। মোৰ ফ্ৰেণ্ড এজনী মানে আৰু ময়ো লৈ যাম, কাৰণ আমাৰ ঘৰত আছে ন, মানে ৰাস্তাত আছে, আমাৰো নহয়। তো মই লৈ আহিছিলোঁ কালি পাৰিফালে। তো সেনেকৈ বগৰী বটি ফালে ধুনীয়াকৈ নিমখ, জলকীয়া, ধনিয়া পাত দি ফালে ধুনীয়াকৈ মিক্স কৰি খাম আৰু আপোনালোকক দেখাম বাৰু, আপোনালোকেও খাব মোৰ লগতে, হয়নে? তো ভিডিঅ'টো দেৰি নকৰি জল্দি ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই দিব, ঠিক আছে? দেন মই মুখ ধুই আহি ফালে আপোনালোকক লগ পাই আছোঁ। বাই বাই। আহিব বাৰু, এতিয়া মোৰ ফ্ৰেণ্ডছবিলাক আহিব লাহে লাহে। এয়া ফাইনেলি আহি পালে মোৰ ফ্ৰেণ্ডবিলাক। এতিয়া পূজা হাই নাচি আছে। হাই ক মোবাইলত ব্যস্ত। ফাইনেলি আমাৰ এটা ক্লাছ গ'ল আৰু এইফালে চব হাল্লা হৈ আছে। এইফালে খাই আছে ক্লাছত। আমাৰ ফাৰ্ষ্ট ক্লাছ কি ডিস্টার্ব দিয়া দিছোন নে, একবার কই দি লাইক করিবা, শেয়ার করিবা, কমেন্ট করিবা, সাবস্ক্রাইব করিবা। ऐसे बोल के लोगों को स्कीमें बता दे। এখানে সব একদম আবেগী হয়ে সবাই কান্দি আছে, লোক না পাবি আর তো গাইজ এতিয়া আমি চবে মানে কি অফ ক্লাছ আছে। তো অফ ক্লাছত আমি চবে ইয়াতে মনে খাব আহিছোঁ। আৰু মই যে ৰাতিপুৱা আনিছিলোঁ যে বগৰীও খাম, আপোনালোকৰ লগত দেখাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ বগৰী খোৱাটো। এই চাওক, এইটো আনিছে তাই কলপাতত। মই লৈছোঁ, কিমান টেষ্টি হ'ব ভাবৰ দেখি একবাৰ। বগৰী খোৱাত চবে ব্যস্ত। নালাগে খাওক। তো এতিয়া আমাৰ আৰু এটা ক্লাছ আছে, ছুটি। চব ঘূৰা যাম আৰু ইমান বেয়া তাইবোৰ তোৰ চুৰিত হাত মুচি আছে, ইমান বেয়া এইজনী। আৰু আমি লাষ্টত আজি চাগে গোটেইখিনি মিলি পানী পৰি খাব যাম ন, খাবি নাই? পানী পৰি খাব যাম। পানী পৰিটো মোৰ ফেভৰেট। কিবা লেখি ছেশ্যন চলি আছে, কাৰণ আমি ড্ৰেছ লেতেৰা নকৰোঁ, হয়নে? কাৰণ আমি দুখীয়া মানুহ। এটা ড্ৰেছ আছে আমাৰ লগত, আমাৰ তাত, আৰু এইটো ড্ৰেছ পিন্ধি পেলাই আমি এক্সাম দিব লাগিব। তো এইকাৰণে ভাবিলোঁ কি আমি হাতত লিখি দিম। এয়া মোক হাতত লিখি দিছে আৰু এতিয়া ইহঁতে লিখি দিব বোলে কিবা, আৰু তাই লিখি দি আছে
আৰু সেইফালেও চলি আছে লেখা লেখি চিষ্টেম তো চাই থাকক আৰু ভিডিঅ'টো ভিডিঅ' চালোঁ আমি ফুচকা খালো ফাইনালি আমি ফুচকা খালো আৰু কি কও ৰিসা এটা ফ্ৰীতে আছে তো মই জাস্ট ঘৰ আহি পালো আৰু আজি ভিডিঅ'টো ইমানো মন যোৱা নাই যে ব্লগিং ভিডিঅ' কৰিম তো যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে দেন আজিলৈ বাই বাই